কুৱেশ্যন নম্বৰ 1 এজেণ্ট অৰেঞ্জ কোনে ব্যৱহাৰ কৰিছিল? অপশ্যন এ ৰাছিয়ান সৈনিক, অপশ্যন বি চীন সৈনিক, অপশ্যন চি মাৰ্কিন সৈনিক, অপশ্যন ডি ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মাৰ্কিন সৈনিক। কুৱেশ্যন নম্বৰ 2 বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা পৰিমাণ প্ৰায় কিমান? অপশ্যন এ 20.95%, অপশ্যন বি 22.45%, অপশ্যন সি 78.9%, অপশ্যন ডি 75.22%। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 20.95%। কুৱেশ্যন নম্বৰ 3 প্ৰাকৃতিৰ পৰিৱেশ প্ৰধানকৈ কেইভাগত ভগাব পাৰি? অপশ্যন এ 2 ভাগত, অপশ্যন বি 4 ভাগত, অপশ্যন সি 3 ভাগত, অপশ্যন ডি ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2 ভাগত। প্ৰাকৃতিক পৰিৱেশক প্ৰধানকৈ তেনেহ'লে আমি 2টা ভাগত ভগাব পাৰি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2 ভাগত ভগাব পাৰি। কুৱেশ্যন নম্বৰ 4 1999 চনত প্ৰথম বৰ্ষত প্ৰবীণ শইকীয়া বঁটা কোনে লাভ কৰিছিল? অপশ্যন এ নিৰ্মল প্ৰভা বৰদলৈ, অপশ্যন বি সুচিব্ৰিতা চৌধুৰী, অপশ্যন চি নলিনীবালা দেৱী, অপশ্যন ডি নীলিমা দত্ত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নীলিমা দত্ত। নীলিমা দত্তই প্ৰবীণ শইকীয়া বঁটা লাভ কৰিছিল 1999 চনত। নেক্সট কুৱেশ্যন নম্বৰ 5 সৰস্বতী সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? অপশ্যন এ ডিমেশ্বৰ নেওগ, অপশ্যন বি ডক্টৰ লক্ষীনন্দন বৰা, অপশ্যন চি ডক্টৰ বাণীকান্ত কাকতি, অপশ্যন ডি তীৰ্থনাথ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ লক্ষীনন্দন বৰা। কুৱেশ্যন নম্বৰ 6 1984 চনত জংগম গ্ৰন্থখনৰ বাবে মৰণোত্তৰভাৱে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন এ আনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন বি যোগেশ দাস, অপশ্যন চি দেৱেন্দ্ৰনাথ আচাৰ্য, অপশ্যন ডি ভূপেন বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দেৱেন্দ্ৰনাথ আচাৰ্য। কুৱেশ্যন নম্বৰ 7 1973 চনত সেন্দুৰ গ্ৰন্থখনৰ বাবে কোনে প্ৰথম বৰ্ষৰ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? অপশ্যন এ ৰংবং তেৰাং, অপশ্যন বি নীলমণি ফুকন, অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন ডি মনিন বৰকটকী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন নম্বৰ 8 জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমখন অসমীয়া গ্ৰন্থখনৰ নাম কি? অপশ্যন এ মতামতি, অপশ্যন বি মধুপুৰ বহুদূৰ, অপশ্যন চি মৃত্যুঞ্জয়, অপশ্যন ডি অন্তৰীপ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মৃত্যুঞ্জয়। কুৱেশ্যন নম্বৰ 9 অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন বি সৈয়দ আব্দুল মালিক, অপশ্যন চি মহিম বৰা, অপশ্যন ডি উমাকান্ত শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। কুৱেশ্যন নম্বৰ 10 2000 চনত দ্বিতীয়গৰাকী অসমীয়া হিচাপে জ্ঞানপীঠ বঁটা লাভ কৰা সাহিত্যিকগৰাকী কোন আছিল? অপশ্যন এ মহেন্দ্ৰ বৰা, অপশ্যন বি নলিনীধা ভট্টাচাৰ্য, অপশ্যন চি মামণি ৰয়ছম গোস্বামী, অপশ্যন ডি হোমেন বৰগোহাঞি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মামণি ৰায়ছম গোস্বামী। কুৱেশ্যন নম্বৰ 11 ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া কোন আছিল? অপশ্যন এ দেৱকান্ত বৰুৱা, অপশ্যন বি ফকিৰুদ্দিন আলী আহমেদ, অপশ্যন চি গোপীনাথ বৰদলৈ, অপশ্যন ডি নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফকিৰুদ্দিন আলী আহমেদ। কুৱেশ্যন নম্বৰ 12 উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী অসমীয়া কোন? অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি ৰঞ্জন গগৈ, অপশ্যন ডি আনন্দৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰঞ্জন গগৈ। কুৱেশ্যন নম্বৰ 13 কোন ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথমগৰাকী অসমীয়া কোন?
অপশন এ বিষ্ণুরাম মেধি, অপশন বি নবীন চন্দ্র বরদলৈ, অপশন সি বিষ্ণুরাম দাস, অপশন ডি নবীন বড়ুয়া। ইয়ার শুদ্ধ উত্তর হ'ব অপশন এ বিষ্ণুরাম মেধি। কুৱেশ্যন নম্বৰ 14, ক্ষুদ্রতম নদীদ্বীপ উমানন্দ ক'ত অৱস্থিত? অপশন এ উমাচল, অপশন বি নীলাচল, অপশন সি ভাস্মাচল, অপশন ডি রূপচাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি ভাস্মাচল। কুৱেশ্যন নম্বৰ 15, দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত পদত নিৰ্বাহ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? অপশন এ হৰেকৃষ্ণ ডেকা, অপশন বি প্ৰতীক হাজেলা, অপশন সি হৰিশংকৰ ব্ৰহ্ম, অপশন ডি বাহাৰুল ইছলাম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি হৰিশংকৰ ব্ৰহ্ম। কুৱেশ্যন নম্বৰ 16, আনোৱাৰা টাইমুৰ কোনটো পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া মহিলা? অপশন এ ৰাজ্যপাল, অপশন বি মুখ্যমন্ত্ৰী, অপশন সি বিধানসভাৰ অধ্যক্ষ, অপশন ডি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি মুখ্যমন্ত্ৰী। কুৱেশ্যন নম্বৰ 17, ফৰেষ্টিং লাইফ কোনগৰাকী পদ্মশ্ৰী সন্মান লাভ কৰা অসমীয়াৰ জীৱনভিত্তিক তথ্যচিত্ৰ? অপশন এ ৰবীন বেনাৰ্জী, অপশন বি যাদৱ পায়েং, অপশন সি পাৰ্বতী বৰুৱা, অপশন ডি মনোজ গগৈ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি যাদৱ পায়েং। বন্ধুসকল, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় লৈ আহোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিলে আপোনাৰ ওচৰত চবতকৈ আগত পাই যাব। চ' আপোনালোকে বেল আইকন প্ৰেছ কৰি ৰাখিব। কুৱেশ্যন নম্বৰ 18, 1994 চনত শান্তিস্বৰূপ ভাটনগৰ বঁটা লাভ কৰা অসমৰ বিজ্ঞানীগৰাকী কোন আছিল? অপশন এ জিতেন্দ্ৰনাথ গোস্বামী, অপশন বি জয়ন্তী চুতীয়া, অপশন সি ইন্দিৰা গগৈ, অপশন ডি উদ্ভৱ ভৰালী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ জিতেন্দ্ৰনাথ গোস্বামী। কুৱেশ্যন নম্বৰ 19, ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ বুলি কাক কোৱা হয়? অপশন এ ফণী শৰ্মা, অপশন বি অচ্যুত লহকৰ, অপশন সি সদা লহকৰ, অপশন ডি ৰতন লহকৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি অচ্যুত লহকৰ। কুৱেশ্যন নম্বৰ 20, অসমৰ গছ গছনি গ্ৰন্থখনৰ ৰচকজনৰ নাম কি? অপশন এ যাদৱ পায়েং, অপশন বি আনন্দ চন্দ্ৰ দত্ত, অপশন সি গুণাৰাম খনিকৰ, অপশন ডি আনন্দ চন্দ্ৰ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি আনন্দ চন্দ্ৰ দত্ত। কুৱেশ্যন নম্বৰ 21, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশন এ যোৰহাট, অপশন বি গোলাঘাট, অপশন সি শিৱসাগৰ, অপশন ডি নলবাৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি শিৱসাগৰ। কুৱেশ্যন নম্বৰ 22, অসমৰ জাতীয় পক্ষীৰ নাম কি? অপশন এ দেওহাঁহ, অপশন বি ৰাজহাঁহ, অপশন সি কেতেকী, অপশন ডি ময়ূৰ চৰাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ দেওহাঁহ। কুৱেশ্যন নম্বৰ 23, গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা হৈছিল? অপশন এ 1980 চনত, অপশন বি 1948 চনত, অপশন সি 1947 চনত, অপশন ডি 1949 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি 1948 চনত। কুৱেশ্যন নম্বৰ 24, কদমকলি কাৰ কবিতা পুথি? অপশন এ ৰঘুনাথ চৌধুৰী, অপশন বি যতীন্দ্ৰনাথ দুৱৰা, অপশন সি লক্ষ্মীনাথ বেজবৰুৱা, অপশন ডি হীৰেন ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 25, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? অপশন এ পদ্মনাথ গোহাঞি বৰুৱা, অপশন বি চন্দ্ৰধৰ বৰুৱা, অপশন সি শৰৎচন্দ্ৰ গোস্বামী, অপশন ডি অতুল চন্দ্ৰ হাজৰিকা।
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শৰৎচন্দ্ৰ গোস্বামী। কুৱেশ্যন নম্বৰ 26 অসমৰ খাজুৰাহো বুলি কোনখন ঠাইক জনা যায়? অপশ্যন এ কামাখ্যা মন্দিৰ, অপশ্যন বি মদন কামদেৱ, অপশ্যন চি বশিষ্ঠ মন্দিৰ, অপশ্যন ডি নলবাৰী হৰি মন্দিৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মদন কামদেৱ। মদন কামদেৱ নামৰ ঠাইখনক খাজুৰাহো বুলি জনা যায়। কুৱেশ্যন নম্বৰ 27 প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতী কেতিয়া মুক্তি পাইছিল? অপশ্যন এ 1935 চনত, অপশ্যন বি 1936 চনত, অপশ্যন চি 1937 চনত, অপশ্যন ডি 1939 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1935 চনত। কুৱেশ্যন নম্বৰ 28 প্ৰথম অসমীয়া সম্পৰ্ক বংগীন চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ শকুন্তলা, অপশ্যন বি অপৰূপা, অপশ্যন চি চিৰাজ, অপশ্যন ডি ভাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভাই। কুৱেশ্যন নম্বৰ 29 দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন বি কমল নাৰায়ণ চৌধুৰী, অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন ডি ফণী শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 30 শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? অপশ্যন এ বিদ্যা ৰাও, অপশ্যন বি মৃদুলা বৰুৱা, অপশ্যন চি মলয়া গোস্বামী, অপশ্যন ডি পূৰবী শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মলয়া গোস্বামী। কুৱেশ্যন নম্বৰ 31 উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ মতামত, অপশ্যন বি বদন বৰফুকন, অপশ্যন চি ৰূপহী, অপশ্যন ডি পাৰঘাট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মতামত। কুৱেশ্যন নম্বৰ 32 ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ প্ৰতিধ্বনি, অপশ্যন বি পখিলা মন, অপশ্যন চি চামেলি মেমচাব, অপশ্যন ডি ৰুনুমি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চামেলি মেমচাব। কুৱেশ্যন নম্বৰ 33 ৰঙা পুলিচ চলচ্চিত্ৰখনত কোনগৰাকী প্ৰসিদ্ধ সাহিত্যকে অভিনয় কৰিছিল? অপশ্যন এ নৱকান্ত বৰুৱা, অপশ্যন বি সৈয়দ আব্দুল মালিক, অপশ্যন চি হোমেন বৰগোহাঞি, অপশ্যন ডি মহিম বৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সৈয়দ আব্দুল মালিক। কুৱেশ্যন নম্বৰ 34 অস্কাৰলৈ ভাৰতৰ পৰা প্ৰেৰণ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নামটো কি? অপশ্যন এ মন যায়, অপশ্যন বি ভেলেজ ৰকষ্টাৰ, অপশ্যন চি কাঞ্চনজংঘা, অপশ্যন ডি বুলবুল কেন সিং। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভেলেজ ৰকষ্টাৰ। কুৱেশ্যন নম্বৰ 35 1846 চনত শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল অসমৰ প্ৰথমখন সংবাদপত্ৰ। সেই সংবাদপত্ৰটোৰ নাম কি আছিল? অপশ্যন এ আসাম মিহিৰ, অপশ্যন বি অসম বন্তি, অপশ্যন চি অৰুণোদয়, অপশ্যন ডি ডেকা অসম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰুণোদয়। ধন্যবাদ থাকিল ভিডিঅ'টো চাবৰ কাৰণে, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এই চেনেলত অহা এক্সামৰ কাৰণে সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ লৈ আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব।